নমস্কাৰ সকলোকে মোৰ এই চেনেল সঞ্জয় বৰুৱালৈ স্বাগতম জনাইছো প্ৰকৃতি বিজ্ঞান ভ্ৰমণ মনোৰঞ্জনৰ মোৰ এই চেনেল সঞ্জয় বৰুৱা আজি আপোনালোকক জনাম আমি যে ফটো উঠাবলৈ কেমেৰা ব্যৱহাৰ কৰোঁ সেই কেমেৰাটোৰ যে লেন্স হয় সেই লেন্সখন ভুল হয় আৰু তাৰ যিবোৰ ফটোবিলাক ওলায় সেই ফটোবিলাক আয়তাকাৰ বা চাৰিচুকীয়া হয় কি হয় বাৰু ইয়াৰ কাৰণটো ইয়াৰ ৰহস্যবোৰ বাৰু কি এই বিষয়ে জানিবলৈ আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আপুনি যদি 90 দশক বা তাতোকৈ আগৰ দশকৰ সময়খিনি পাইছে তেনেহ'লে হয়তো এটা কথা মন কৰিছে যে তেতিয়াৰ দিনত ৰীল টনা কেমেৰা এটা আছিল আৰু বৰ্তমান সময়ৰ মোবাইল কেমেৰাৰ পৰা আৰম্ভ কৰি DSLRৰ কেমেৰালৈকে যদি আমি চাওঁ তেনেহ'লে তাত আমি এটা বস্তু কমন দেখি পাওঁ সেইটো হ'ল প্ৰতিটো কেমেৰাৰ যিখন লেন্স সেই লেন্সখন আমি গোল আকৃতিৰ দেখা পাওঁ যেতিয়া কেমেৰাৰ লেন্সবোৰ ফেক্টৰীসমূহত মেনুফেকচাৰ অৰ্থাৎ উৎপাদন কৰা হয় তেতিয়া ইয়াৰ আকৃতিটো গোল কৰি দিয়া হয় কাৰণ চাৰিকোণীয়া বা আয়তাকাৰ কৰিলে ছাইডত বহুতো ঠাই অৰ্থাৎ স্পেচ খায় যাৰ কাৰণে লেন্সখনৰ ছাইজটো ডাঙৰ হৈ পৰে লগতে খৰচো বাঢ়ি যায় আৰু সেইকাৰণে কোম্পানীসমূহে লেন্সৰ আকাৰ গোল কৰি দিয়ে এতিয়া হয়তো আমাৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যিহেতু কেমেৰাৰ লেন্সৰ আকৃতি গোলেই হয় তেনেহ'লে ইয়াৰ ফটোবোৰো গোল কিয় নহয় বাৰু ইয়াৰ কাৰণটো হ'ল কেমেৰাই যেতিয়া কোনো এটা চলন্ত বা ৰৈ থকা বস্তুৰ ফটো তোলে তেতিয়া ইয়াৰ ইমেজটো লেন্সত গোল হিচাপে আহে কিন্তু কেমেৰাৰ ভিতৰত থকা সেই সেন্সৰখনে সেই গোল ইমেজটোক ডিজিটেলি ট্ৰেন্সমিট কৰে যাৰ সহায়ত ফটোবোৰ আমি আয়তাকাৰ দেখিবলৈ পাওঁ আৰু এই কেমেৰাৰ ভিতৰত থকা সেই সেন্সৰখনো আয়তাকাৰেই হয় আমি সহজভাৱে ইয়াকে ক'ব পাৰোঁ যে কেমেৰাৰ ভিতৰত যিখন সেন্সৰ থাকে সেইখনেই লেন্সৰ গোল ইমেজটোক আয়তলৈ ৰূপান্তৰ কৰে তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ পুনৰ লগ পাম নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোকে